চেনেল নমস্কাৰ মই শব্দাৰুহি আপোনালোকৰ মাজত আজি আকৌ এটা নতুন ভিডিঅ' লৈ আজি আমি এতিয়া হাটখিলীয়া নামঘৰ গৈ আছোঁ অকণমান দূৰ খোজকাঢ়ি আহিছোঁ তাৰপিছত আমি লগৰখিনিৰ লগত একেলগে যামগৈ আৰু এই দুগৰাকীক চিনি পাইছে এগৰাকী অংকিতা আৰু চাই থাকিব ভিডিঅ'টো হাটখিলীয়া নামঘৰ যামকৈ আছিলোঁ যিহেতু এক্সামৰ কাৰণে যাব পৰা নাছিলোঁ কালি শেষ হৈছে ভাবিলোঁ যে একেলগে গৈ আহোঁগৈ ঘৰৰ পৰা যদিও বেছি দূৰ নহয় তথাপিও লগৰখিনিৰ লগত যোৱাটো আমেজটো বেলেগ হয় গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব আৰু ব'লক আমি একেবাৰে নামঘৰতে লগ হওঁগৈ আৰু এয়া আমি পাই গ'লোহি শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰৰ মূলদুৱাৰ পবিত্ৰ ভাদ মাহ আৰু আঠখিলীয়া নামঘৰ যেনে স্বৰ্গৰ নিলয় বিশেষত্ব দূৰ দূৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমাগম চাওকচোন ইয়াৰ চালে চকুৰোৱা পৰিৱেশটো আৰু ইয়াতে আমি শৰাই বস্তুখিনি লৈ লওঁ আমি এতিয়া শৰাই কাৰণে বস্তু ল'লোঁ এতিয়া নামঘৰৰ ভিতৰলৈ অন্য বছৰৰ দৰে বহু মানুহ নাই যদিও যথেষ্ট মানুহ আছে আৰু ইয়াতে খুব কটকটীয়াকৈ কৰোণা প্ৰট'কল দেখিবলৈ পোৱা গৈছে আৰু মাস্ক পিন্ধাটো একেবাৰে বাধ্যতামূলক মই কথা কৈ আছোঁ কাৰণে খুলি থৈছোঁ কৰি মানুহ লৈ আহিছোঁ এতিয়া ব'লক ভিতৰলৈ যাওঁ এতিয়া নামঘৰত চাওকচোন মানুহ সম্পূৰ্ণ এটা আধ্যাত্মিক পৰিৱেশ আৰু আমি প্ৰথমে গৈয়ে ইয়াতে এনেকৈ শৰাই বস্তুখিনি আগবঢ়াই ল'লোঁ শৰাই বস্তু দি আহি পেলাই আমি এনেকৈ লাইনত আহিছোঁ এইবাবে হাটখিলীয়া নামঘৰত আগতে আমি চাকি জ্বলাই যাওঁ আৰু এতিয়া চাকি জ্বলাবৰ কাৰণে নাই দিয়া আমি ইয়াতে তেল দি থৈ যাব পাৰিম আৰু এয়া আমাৰ তেল লৈ আহিছোঁ তেল দি যাম গতিকে ইমান দীঘল লাইন চাওকচোন আৰু আমাৰ আগতো এইফালে দীঘল লাইন তো লাইনত গৈ পাম তাৰপিছত তেল দিম সেৱা কৰিম চাই থাকক আৰু এয়া মূল গুৰু নামঘৰ ভাগ ভাদ মাহত ইয়াতেই মানুহৰ এনেকৈ সমাগম হয় বলক আমি নামঘৰৰ মেইন নামঘৰৰ ভিতৰত সোমাই লওঁ যিহেতু আমি এতিয়ালৈকে যোৱাই নাই বিভক্ত হৈ গ'ল আগতে পুৰণা আঠখিলীয়া আছিলে সেইফালে আমি আধাতে পাই আহিছোঁ আৰু 8টা খেল লগ লাগি গঠিত হোৱাৰ বাবে আঠখিলীয়া নামঘৰ আৰু এতিয়া আমি আঠখিলীয়া নামঘৰ মাজমজিয়াতে আছোঁ গতিকে আপোনালোকৰ সকলোৰে যদিও চিৰ পৰিচিত তথাপিও মোৰ লগতে এবাৰ আঠখিলীয়া নামঘৰটো মই ভাবিলোঁ যে দেখুৱাই দিওঁ গতিকে চাই থাককচোন ভিডিঅ'টো শেষলৈকে আমি লগ পাই গ'লোঁ পোৱালি আৰু এতিয়া ধ্বনিত হয় মহাপুৰুষ দুজনৰ দ্বাৰা প্ৰতিষ্ঠিত নামঘৰ আৰু নাম কীৰ্তন প্ৰাণ মুহি যোৱা এক পৰিৱেশ তাৰ মাজতে এটা বৰপুখুৰী তাতেই নিৰ্মাণ কৰা হৈছে শ্ৰীকৃষ্ণৰ মহিমাৰ এক প্ৰতিকৃতি য'ত কালীয় দমন নাটৰ এক দৃশ্যাংশ অংকিত কৰি দুষ্টক দমনৰ সুৰভি কঢ়িওৱা হৈছে আৰু এইফালে আমাৰ ইতিহাসৰ মানুহ পৰিস্মিতা আৰু মানুহ লগ পাইছোঁ বহুত বেছিকৈ ৰ'দ আজি এখন বহুত বেছিকৈ গৰম তলত আৰু মই পোৱালিভাগৰ চেণ্ডেল পিন্ধি লৈছোঁ চেণ্ডেল আমি দোকানতে খুলি থৈ আহিলোঁ গতিকে এতিয়া প্ৰসাদ ল'বৰ কাৰণে ইমান দীঘল লাইন চাওকচোন তথাপিও লৈ ল'ম আৰু এয়া প্ৰসাদ পাই গ'লোঁ এতিয়া যাবগৈ লাগিব এইফালে পোৱালিকেইটাকো বিদায় দি পেলাই মানুহ চাওকচোন ইমান দীঘল লাইন যে আমাৰ যাবলৈ জেগা নাই
এটা সময়ত এৰি যাবলৈ মনে নোকোৱা ঠাইখনক বিদায় দি খাই অহা নাছিলোঁ গতিকে আঠখেলীয়াৰ কেউদিশে ভগৱান সন্তুষ্টিৰ প্ৰাৰ্থনা, স্থানীয় লোকৰ ব্যস্ততা আৰু বিভিন্ন বিপণীৰে পৰিপূৰ্ণ বাহিৰৰ পৰিৱেশটো চাওকচোন। এতিয়া আমি ঘৰ যাম। ইফালে পৰশ আনমনি ন আৰু ইফালে হেমন্ত, অনিৰুদ্ধ আৰু ইফালে আমাৰ এইকেইজনী। ভিডিঅ'টো এইখিনি শেষ কৰিব লাগিব কাৰণ বেছি দীঘল নকৰোঁ, মোৰ আপলোড কৰিবলৈ অসুবিধা হ'ব। সৰুকৈ এটা ভিডিঅ' বৰ বেছি দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। যিহেতু দেখিছে বহু বেছি মানুহৰ সমাগম হৈছে আৰু এয়া গোলাঘাট ডিষ্ট্ৰিক্ট, গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।